কৈ দিয়ক ৰুলিং পাৰ্টীয়ে ধলাইত কি হ'ল, চিডলিত কি হ'ল, বঙাইগাঁৱত কি হ'ল। সেই গতিকে সেইবিলাকত এনেকৈ বাকযুদ্ধ কৰা উচিত নহয়। জনগণৰ যিটো ৰায় সেইটো সকলোৱে গ্ৰহণ কৰিব লাগে। মই অসম গণ পৰিষদ, UPPL আৰু ভাৰতীয় জনতা পাৰ্টীয়ে তিনিজন মুঠতে 5জন বিধানসভালৈ নতুনকৈ সদস্য নিৰ্বাচিত কৰিব পাৰিলে আৰু আমি ফলাফল ভাল কৰিব নোৱাৰিলোঁ। নতুনকৈ নিৰ্বাচিত কেইজনকে আৰু তেখেতসকলৰ দলীয় নেতৃত্বক মই অভিনন্দন জনাইছোঁ। আৰু আমাৰ দলৰ বিপৰ্যয় হ'ল, সেই গতিকে আমি পৰ্যালোচনা কৰিম, তাৰপিছত মতামত আগবঢ়াম। ব্যক্তিগতভাৱে তেনেকুৱা কথাটো এতিয়া মই একো মন্তব্য দিয়া উচিতো নহয়। তেনেকৈ বোকা ছটিয়ালেতো সমস্যা সমাধান নহ'ব। সেই গতিকে সেইখিনিৰ পৰা মই আঁতৰত থকাৰে সিদ্ধান্ত আছে। কিন্তু এতিয়া অখিল গগৈ বা লুৰিণ গগৈহঁতি তেওঁলোকে কিন্তু কৈছে যে কংগ্ৰেছৰ এইটো ভুল, এলায়েন্সো ব্ৰেক কৰিব নালাগিছিলে। কৈ আছে, মই কৈছোঁ এই 25 তাৰিখৰ কথাখিনি মই 26 নৱেম্বৰ যিটো আপোনাৰ 25 তাৰিখে ঘোষণা এটা হৈছিলে 25 অক্টোবৰত প্ৰাৰ্থী, মই আপোনালোকৰ 26 তাৰিখৰ মোৰ বাইটটো চাব, 25 তাৰিখৰ কথাখিনি 25 তাৰিখতে এৰিবলৈ আপোনালোকৰ মই ৰেকৰ্ডিঙত দিয়া আছে। গতিকে মই এতিয়া সেইবিলাক কথা নাপাতিম, হ'ব।